নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 ডিচেম্বৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো সন্ধিয়াৰ প্ৰথমটো খবৰ। হাতত মাত্ৰ 2টা দিন আৰু এই 2টা দিনৰ পিছতেই ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত সোমাব ধন। পুৱাতেই পৰীক্ষা কৰিব আপোনাৰ বেংক একাউণ্ট। অৰুণোদয় আঁচনিৰ 1250 টকা ধন হব আপোনালোকৰ একাউণ্টত। লগতে বৃদ্ধ পেঞ্চনৰ আঁচনিৰ ধন হব একাউণ্টত। বিধৱা পেঞ্চনৰ ধন হব হিতাধিকাৰীৰ একাউণ্টত। লগতে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ দিছে ৰাজ্যৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীয়ে। লগতে 1 পৰা 10 তাৰিখৰ ভিতৰত সংগ্ৰহ কৰিব লাগিব আপোনাৰ ৰেচনৰ সামগ্ৰী। আৰু এতিয়া 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে এটা খুব ডাঙৰ খবৰ। ৰাজ্যত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এবাৰ শিঙিমাৰী থংগুৰিত হৈছে এক বাছ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দগাটত ভাগৰি পৰিছে বাছখন আৰু তাৰ বাছখনৰ যাত্ৰীবোৰে প্ৰথমতে ৰক্ষা পৰিছে বুলি জানিব পৰা গৈছে। ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখী আহি আছিল এই সাজিদ নামৰ যাত্ৰীবাহী বাছখন আৰু এই দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত হৈছে কেইবাজনো যাত্ৰী। স্থানীয় ৰাইজ লগতে উত্তৰ শালমাৰা আৰক্ষী আহি উপস্থিত হৈছে ঘটনাস্থলীত আৰু উপস্থিত হৈ তেওঁলোকে উদ্ধাৰ কৰিছে যাত্ৰীসকলক। দুৰ্ঘটনাত পতিত হোৱা বাছখনৰ নম্বৰ আছিল S01 LC 5597। এই মুহূৰ্তত জনাইছো আন এটা খবৰ। প্ৰকাশ পালে খচৰা ভোটাৰ তালিকা আৰু এই সন্দৰ্ভত নিৰ্বাচন আয়োগে জাৰি কৰিছে এক বিশেষ নিৰ্দেশনা। ওজৰ আপত্তি দাখিলৰ বাবে নিৰ্ধাৰণ কৰা হৈছে 2টা দিন আৰু 16 ডিচেম্বৰ আৰু 22 জানুৱাৰীত দাখিল কৰিব পাৰিব আপুনি ওজৰ আপত্তি। 8 ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা আৰু এই তালিকাত আপোনাৰ নামসমূহ পৰীক্ষা কৰিব পাৰিব। গতিকে কেনেকৈ চাব আপোনাৰ নামসমূহ আমি সবিশেষ জনাইছো। প্ৰথম আপুনি www.ecoassam.naikin-ত গৈ লগইন কৰক। তাৰ পাছতে আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নামসমূহ। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ। এইবাৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীয়ে কৰিছে উত্তাল প্ৰতিবাদ। কেৱল পেকেট লাঞ্চ আৰু বিৰিয়ানিৰ বাবে এই ভয়ংকৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। গতিকে ক'ত এনেকুৱা ঘটনা সংঘটিত হৈছে সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। বন্ধু বান্ধৱীসকল, ছাত্ৰ ছাত্ৰীয়ে কৰা প্ৰতিবাদৰ একমাত্ৰ কাৰণ হৈছে বিৰিয়ানি। এই বিৰিয়ানিৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু এখন বিদ্যালয়ত হিন্দু শিক্ষাৰ্থীক দিছিল পেকেট লাঞ্চ আৰু মুছলমান শিক্ষাৰ্থীক দিছিল বিৰিয়ানি আৰু এই বিৰিয়ানিক লৈ এতিয়া উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। আৰু সেই বিদ্যালয়ৰ এখন বিশেষ কোঠাত মুছলমান শিক্ষাৰ্থীৰ বাবে তৈয়াৰ কৰা হৈছিল বিৰিয়ানি আৰু তাৰ পাছতে হিন্দু শিক্ষাৰ্থীক সন্দেহজনকভাৱে খাবলৈ মানা কৰিছিল বিৰিয়ানি আৰু তাৰ বাবেই এই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলে। চৰকাৰী স্কুলত কিয় এই কাম কৰিলে স্কুল কৰ্তৃপক্ষই বুলি এক ডাঙৰ প্ৰশ্ন উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰীবোৰে। আৰু জানিব পৰা মতে মুছলমান শিক্ষাৰ্থীৰ বাবে তৈয়াৰ কৰা বিৰিয়ানি খাবলৈ মানা কৰিছিল হিন্দু শিক্ষাৰ্থীক আৰু বিৰিয়ানি খাবলৈ মানা কৰাৰ পিছতেই সন্দেহ উপজে হিন্দু শিক্ষাৰ্থীৰ মাজতে আৰু তাৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰিছে তেওঁলোকে। পৰৱৰ্তী খবৰটো হৈছে এটা খুবেই ডাঙৰ খবৰ, লগতে এটা খুবেই জৰুৰী খবৰ। কিয়নো আপোনাৰ মোবাইলত এইকেইটা এপ ডাউনলোড কৰা আছে নেকি? যদি আছে তেতিয়াহ'লে আপুনি অতি সোনকালেই ডিলিট কৰি পেলাওক এই এপকেইটা। কিয়নো এই এপকেইটাই ভৱিষ্যতত আপোনাক পেলাব পাৰে ভয়ংকৰ বিপদত। বন্ধু বান্ধৱীসকল, আপোনালোকে গুগলত লোন বিচাৰি কি এপ ডাউনলোড কৰিছে? যদি আপুনি লোনৰ বাবে এই ভুল কৰিছে তেতিয়াহ'লে আপুনি পৰিব ভয়ংকৰ বিপদত। লোন বিচাৰি গুগল প্লে ষ্টৰৰ পৰা যিকোনো এপ ডাউনলোড কৰা সকলৰ বাবে আহি পৰিছে এটা খুবেই জৰুৰী খবৰ। আৰু আপোনালোকে জানে যে গুগলত লোন দিয়াৰ নামত আছিল কেৱল 18টা এপ আৰু আপুনি 18টাকৈ স্পাই লোন এপ ডাউনলোড কৰিছে নেকি? যদি আপুনি 18টা স্পাই লোন এপ ডাউনলোড কৰিছে তেতিয়াহ'লে সাৱধান, কিয়নো গুগলে ইতিমধ্যে ডিলিট কৰিছে 18টাকৈ স্পাই লোন এপ আৰু এই মুঠ 18টা এপ গুগল প্লে ষ্টৰত আছিল কেৱল লোন দিয়াৰ বাবে আৰু দেশৰ লাখ লাখ লোকে লোনৰ বাবে ডাউনলোড কৰিছে এই এপসমূহ। বন্ধুসকল, লোন দিয়াৰ নামত এই এপসমূহে চুৰি কৰি আছিল কেৱল ব্যক্তিগত ডাটা। গতিকে আপোনাৰ মোবাইলত এইকেইটা এপ যদি আছে তেনেহ'লে অতি শীঘ্ৰে ডিলিট কৰি পেলাওক, কিয়নো এই এপসমূহে আপোনাক পিছলৈ ব্লেকমেইলিং কৰিব পাৰে। এতিয়া কথা হ'ল এই এপসমূহ কি কি জানিবলৈ হ'লে চাওক আমাৰ এই প্ৰতিবেদন। আৰু এপকেইটা হৈছে AA ক্ৰেডিট, আমৰ কেছ, গুৱাহাবা কেছ। বন্ধুসকল, এই এপকেইটা কেৱল আনকমনেই আৰু আছে ইজি ক্ৰেডিট, কেছ ৱাও, ক্ৰেডিবাছ এণ্ড ফ্লাছ লোন। লগতে আছে ভিনা, ব্লেণ্ডিং, ফৰেষ্ট কেছ, ট্ৰু নাইৰা, ইজি কেছ।
গতিকে বন্ধুসকল আপোনালোকে চাইছে এই এপকেইটা বিশেষ আনকমন এপ, গতিকে এই এপকেইটা যদি আপোনাৰ মোবাইলত ডাউনলোড কৰা আছে তেতিয়াহ'লে অনুগ্ৰহ কৰি অতি সোনকালে আপোনালোকে এই এপকেইটা ডিলিট কৰি পেলাওক, কিয়নো এই বিশেষ এপকেইটাই আপোনাক ভৱিষ্যতত অন্ধকাৰ নমাই আনিব পাৰে। গতিকে সোনকালে ডিলিট কৰি পেলাওক এই এপকেইটা।